সকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু থাম্বনেল আৰু টাইটেল লিখিটো গম পাইছে আজিৰ ভিডিওটো কি হ'বলৈ গৈ আছে গতিকে জলদি কমেন্ট কৰক আৰু আমি এতিয়া ৰেডি হোৱা নাই ৰেডি হৈ লও ন আধা ৰেডি হৈছে এটা লাগে আমি এটা ট্ৰানজিশন কৰি দিও তো 1 2 3 ইয়ে ৰেডি পুৰা একদম হোৱাইট এণ্ড ৰেড ৰঙা আৰু বগা পিন্ধি আমি দৰ্শন কৰিবলৈ গৈ আছো মা কামাখ্যা আৰু যেহেতু কামাখ্যা মাৰ ফেভাৰিট কালাৰ ৰঙা পলক ছাতি ৰঙা ছাতি ৰঙা ছাতি চাও ৰঙা ছাতি ৰঙা কাপোৰ সব ৰঙা ৰঙা আৰু আমি পাহাৰ নামি আছো যোৱাকালি ইমান ডাঙৰ বৰষুণ দিছিল যদি আমাৰ এই পকা নহলা গৈ ৰাস্তাটো কেঁচা ৰাস্তাত বোকা দুনিয়াৰ বোকা হ'ল হয় আৰু চেণ্ডেল আমি হাতত দাঙি দাঙি আনবা লাগিল আৰু তলত ধুবা লাগিল হয় কিন্তু একো নাই টেনচনে নাই নাকি চাওক কামাখ্যাৰ মেখেলা উজোৱা চিৰি আমাৰ পাহাৰতে আছে কিমান বেলেগক যাবাই নালাগে তাকেতো আমাৰ কোনো চুমলি দৰ্শন কৰিলেও হয় আহিলা বল আমাৰ উবেৰ ফাইনেলি বল বল গৰমত মল্লু দে কি গৰম একো নাই দাদাই আমাক মৰমতে এচি দি দিছে তাকেতো নলবাৰীখন নহয় দিয়ক তথাপিতো আমি নলবাৰীৰে মাৰো আৰু কাহঁতৰ ঘৰ টিহু নলবাৰী ডিষ্ট্ৰিক্ট আপোনাৰ ক'ত ভাষা নলবাৰী নলবাৰী হয় ইয়াতে খাৰগুলি থাকো খাৰগুলি থাকে নলবাৰীৰ ক'ত হয় বৰমা এ বঢ়িয়া আমি একে চাইডৰে মানুহ দিয়ক সঁচাকে জানেনে নিজৰ ভাষাটো এৰি মানে বেলেগকে ক'ব গ'লে কিবা এটা নিজৰে আনকমফৰ্টেবল ফিল হয় আৰু আপোনালোকেও বাৰু মই এনেকৈ কথা ক'লে ভাল পায় না ক'বচোন দেই আৰু এইফালে চাওকচোন গুৱাহাটীখন এতিয়া বহুত ধুনীয়া লগা হৈ গৈছে ন থেংক গড কামাখ্যা মেলিগড় ব্ৰিজখন হৈছে বুলিহে নহ'লে আজি আমি আহিয়ে নাপালো হয় যি কি নহওক এতিয়া আমি কামাখ্যা মন্দিৰ পাম আৰু ন ফাইনেলি কামাখ্যা দৰ্শন কৰাৰ লগতে আজি গোটেই আশে পাশে চব ঘূৰিম বাপেকে দিনটো লৈ আহিছো মা মই সোমালো দিয়ক আমিও পাম ডন্ট টেনচন আজিকালি টেনচনে নাই গাড়ী মটৰৰ টেনচন আছে না ৰাস্তাৰ টেনচন আছে পুৰা ফিনিয়া ৰাস্তা আগতে অম্বুবাচী মেলাত ইমান লেতেৰা আছিল মানে যায়ে ভাল নালাগে কিন্তু আজিকালি অম্বুবাচী মেলাটো বহুত চাফা এনেইতো চাফায়ে মেলাটো মানে চাফ চিকুণতা মানে বজাই ৰাখে বাৰু যি কি নহওক পাই গ'লো দাদা থেংক ইউ চাওক ইফালে থেংক ইউ ৱাও পাই গ'লো দুটা ওপৰত দেখিম য়েছ ওপৰত দেখিম উঠা পাছে না মুখৰ অৱস্থা বেয়া হৈ গৈছে মাৰ দেখোন চুলি পকছিয়ে বুঢ়াই হলি কালাৰ কৰি দিব লাগিব ফাইনেলি উঠি পালো দিয়ক গেট লাগিল পিছত হাঁহিটোতে গম পালো হাঁহিটোৱে গম পাই যায় ন ফটো উঠা নেকি তুমি নহয় নহলে এনে পাপাই আজি কিনিছে এনে আৰু এতিয়া আমি চাকি লৈ ললো বলক আৰু চাকিটো দিলো গৈ আছো এতিয়া আমি চাকি দিবৰ কাৰণে তো ইয়াতে দিয়ে চাকি বলক চাকি দিয়া হওঁ সেইজনী মই চাকি দি আছো দেখা পাইছেনে মানে চিনিব পাৰিছেনে বগা চেলবাৰ ৰঙা চুৰ্ণি লৈ থকাজনী মানে হাইট অকমান কম ন সেইকাৰণে মুখখনে থাকি গৈছে বাৰু একো নাই ভগৱানে যি দিছে তাতে সন্তুষ্ট হ'ব লাগে নে কি কয় আপুনি যেনেকুৱা তেনেকুৱাই আপুনি ধুনীয়া অকমান বহুৱে লওঁ দে না কি ভাগৰ লাগছে না বহুত ভাগৰ লাগছে কাজু বাদাম এটাই খাওঁ নেকি খুল সেই ওপৰত দেখা পাইছেনে পুৰা লাইন পাতি আছে একদম এই তাৰপৰা লাইন হৈ একদম এনেকে আহি মন্দিৰৰ দৰ্শন হ'ব কামাখ্যাৰ ওচৰে পাজৰে যিমান আছে আজি চব ফুৰিম আৰু কামাখ্যা মন্দিৰত আহি যদি এই চিৰিকেইটাত নবহো তেতিয়াহ'লে ভালে নালাগে মানে পৰিৱেশটো চাই ভাল লাগে ইয়াতে বহি কিনে গোটেই মন্দিৰটো ধুনীয়াকৈ দেখা পায় আৰু এতিয়া বলক আজি গোটেই দিনটো লৈ আহিছোঁ গতিকে মন্দিৰো চাম
মন্দিৰৰ আশে পাশেও চাম বগলা মন্দিৰো যাম তাৰে পৰা আৰু মানে আজি ঘূৰি থাকিম আৰু অলপ আৰু এইফালে মাক চাওক মায়ে নামি নামি যাই আছে দৰ্শন কৰিলে কেনেকুৱা লাগিল বহুত ভাল লাগিছে আপোনাক লগ পাই বহুত ভাল লাগিছে থেংক ইউ পাইছে না এইফালে এনি টাইম চাফা কৰিয়ে থাকে মন্দিৰ পুৰা চিকচিকীয়া হৈ আছে দেখা পাইছে না এটা পাত নাই জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তিয়ে হৈছে মা গতিকে মাক আটাইতকৈ এক্সপেঞ্চিভ গিফ্ট মানে সময় দিয়ক টাইম স্পেণ্ড কৰক মাও সুখী লগতে আপুনিও বহুত সুখী হ'ব আমি এতিয়া মন্দিৰৰ পৰাহে ওলালোঁ কিন্তু ভিডিঅ'টো শেষ হোৱা নাই এই অতিথিশালাটো দেখিছেনে তাত মানে টয়লেট চয়লেট সব আছে কৰি আহিব পাৰি আৰু ৰেষ্ট ল'ব পাৰি আৰু চেণ্ডেল তাতেই থৈছিলোঁ তাৰ পৰা ল'লোঁ আৰু এতিয়া মা মই ওলালোঁ ইয়াৰ এতিয়া মন্দিৰত চাকি বন্তি দি ওলাই আহিলোঁ এতিয়া আমি কামাখ্যাৰ ওচৰৰ বজাৰখিনি ফুৰোঁ না চাৰিও পিনে ফুৰি ঘূৰি আমাৰ গৰমত অৱস্থা নোহোৱা অৱস্থা নহয় মোক কেনে দেখা হৈছে খালি দে ধুনীয়াই দে তই আৰু এতিয়া আমি যাব ওলাইছোঁ বগলা মন্দিৰ যোৱাৰ ৰাস্তাটোতে পায় এই পৰ্যটন তথ্য কেন্দ্ৰটো যদি আপোনালোকে কিবা ইনফৰমেশ্যন লাগে তেতিয়াহ'লে ইয়াত সোমাই আপোনালোকে সুধিব পাৰে এতিয়া আমি আহি গৈছোঁ বগলা মন্দিৰৰ ফালে বগলা মন্দিৰত কিমান দিন আছে মা বহুত বাৰ আহিছোঁ মানে কি জানে বগলা বহুত বছৰৰ মূৰত সিদিনাখন আহিছিলোঁ আৰু কামাখ্যা মন্দিৰ হ'ল সেইটো চাইডে আৰু এইটো চাইডে হৈছে এইফালে বগলা মন্দিৰ দেখা পাইছে আৰু ইয়াতে মানে অহা যায় কিন্তু সেই সিফালেও মানে ধুনীয়া ধুনীয়া জেগা আছে তো মাক আজি মই সিফালেও লৈ যাম খালি প্ৰথমতে আমি বগলা মন্দিৰত যাওঁ ন চলো মেখেলা সজোৱা চিৰিও আজি যাম দে এনেতো আমি নাযাওঁৱে আজি মেখেলা সজোৱা চিৰিও চাই আহিম মাক দৰ্শন কৰিবলৈ আহিছোঁ মাৰ ওচৰত সেইটো মেৰা মা নাহি আৰু মা এনেও 21 এপ্ৰিলত গৈ আছে বৈষ্ণোদেৱী গতিকে মাক আশীৰ্বাদ কৰিব ভালে ভালে গৈ পায় আৰু ভালে ভালে যাতে আহি পায় তো সেইকাৰণে বৈষ্ণোদেৱী যিহেতু যাবয়ে মা সেইকাৰণে অলপমান কামাখ্যাও দৰ্শন কৰাই দিওঁ আশীৰ্বাদ লওক মাই নে কি মাৰ তাত আজিকালি বহুত ধুনীয়া হৈ গৈছে ন আগতে আমি প্ৰথমতে আহোঁতে ৰাস্তা মানে ৰাস্তাটো বহুত বেয়া আছিল আৰু মানে ৰাস্তাটো একদম এতিয়া আহি ভাল লাগে আৰু এতিয়া ধুনীয়া আৰু ওপৰত তলত চবফালে ধুনীয়া এতিয়া টেনশ্যন নাই সঁচাকৈ আমি গৌৰৱ কৰিব পাৰোঁ ন ইমান ধুনীয়া জেগাত থাকোঁ বিশ্ববিখ্যাত কামাখ্যা মন্দিৰ আমাৰ ঠাইত আছে কিবা এটা ভাল লাগি যায় মানে আৰু সেই চিৰি দেখা পাইছেনে তললৈকে মেখেলা সজোৱা চিৰি মানে কানেক্ট হয় মানে দেখাম ৰ'ব আপোনালোকক আজি ময়ো দেখা নাই মানে আৰু আমি সেৱা কৰি আহিলোঁ এতিয়া যাম বেলেগ এটা ঠাইত এতিয়া তোক মই সিফালে লৈ যাম ভুৱনেশ্বৰী মন্দিৰৰ ফালে লৈ যাম গৈ থাকিম কি বৰষুণো নপৰে বঢ়িয়াকৈ ওপৰত ৰ'দো নপৰে মাতা মা মন্দিৰত বঢ়িয়াকৈ পানী নপৰে দেখা নাই সেইকাৰণে কয় বিশ্ববিখ্যাত কামাখ্যা মন্দিৰ সেইকাৰণেতো আহে অৰিজিত সিং ৰাণী মুখাৰ্জী চব ডাঙৰ ডাঙৰ ফিল্ম ষ্টাৰ মহা চব আহিছে আমিয়ে আহোঁতে দেৰি কৰোঁ ওচৰত থাকি কিনে সেইকাৰণে বোলো আজি ঘূৰোৱে দেচোন বাপেকে সদায় টাইম নাই আজি টাইম উলিয়াই লৈছোঁ কিবাকে বগলা মন্দিৰ পাৰ হৈ আহি এইফালে ভুৱনেশ্বৰ মন্দিৰটো পাই গ'লোঁ ঘূৰি থাকিম আৰু ন চব চাই যাম আৰু 2,000 years later. আৰু আমি সেৱা কৰি ওলাই আহিলোঁ আৰু আমাৰ মাক দেখিছে নাই পুৰা ভিডিঅ'গ্ৰাফাৰ বনাই দিছোঁ ভিডিঅ'গ্ৰাফাৰ পুৰা বনাই দিছোঁ এইফালে ভুৱনেশ্বৰ মন্দিৰৰ একদম কাষতে দেখিছে পুৰা ধুনীয়া এটা ভিউ পইণ্ট আছে যিটো ভিউ পইণ্টৰ পৰা ধুনীয়াকৈ আপোনালোকে দেখা পাব গোটেই গুৱাহাটী কিন্তু এতিয়া গছ গছনি বাঢ়ি গৈছে ন এতিয়া বাৰিষা বতৰ গতিকে গছ গছনিৰ কাৰণে অলপ দেখা পোৱাটো দিগদাৰ হৈছে কিন্তু একো নাই খৰালি কালত পুৰা দেখা পাব ধুনীয়াকৈ ভালে লাগছে বহিবি নেকি অকণমান ভাগৰ লাগিছে মা বহিয়ে থাকবি নেকি উঠিয়া অকল ভিউ পাই থাকিলে নহ'ব আৰু আছে জেগা ঘূৰি থাকোঁ আজি এটা জেগাতে বহি থাকিলে দেখোন বহি থাকোঁ গধূলি হৈ যাব ব'লক এবাৰ আমি বেলেগত যাওঁ আমি
আমি মানে এনে কামাখ্যা মন্দিৰত দৰ্শন কৰিব আহোঁ তো আমি সেইটো চাইডে থাকোঁ ন সদায় এইটো চাইড আহাই নাযায় সেইকাৰণে কিন্তু বহুত বছৰ আমি অহা নাই সেইকাৰণে মানে এইবাৰ মা আৰু মই আজি পুৰা বিন্দাছ লগত দাদা থাকিলে মানে সেই থাকিলে অলপ দৌৰা দৌৰি কৰে সেইকাৰণে আজি আমি পুৰা টাইম লৈ আহিছোঁ এই পিছফালে এখন পাৰ্কো আছে বহিব যাবি নেকি পাৰ্কত ভালকে দেই ৰ'দ দিছে বহুত তো এইফালে এটা ভিউ পইণ্ট দেখিছে মানুহবিলাককতো দেখা পাইছে পুৰা ভিউ পইণ্টৰ পৰা চাই আছে ফাৰ্ষ্ট টাইম মই এইটো দেখা পাইছোঁ মহাদেৱীক পাবলৈ যোৱা আগলৈ এইটো ৰাস্তা দি মাক যদি পাব বিচৰা এইটো ৰাস্তা দি যাবি পাবি সেইটোৱে কথা কৈছোঁ অসমীয়াত বুজিব যাব পাৰিলোঁ হয় ন পাবলৈ বহুত দূৰ যাব লাগিব সেইকাৰণে আমি মহাদেৱীক নাপাওঁ ব'ল এতিয়া আমি বেলেগত যাওঁ ৰাতিপুৱা আহিম দেখি এই চাইডটোৰ ফালে আহি আৰু বেছি ভাল লাগিছে মানে ইমান ধুনীয়া ভিউ পইণ্ট ইমান ধুনীয়া ৰাস্তা ঘাট কিন্তু ভাগৰ লাগি গ'ল মানে মাৰ বহুত ভাগৰ লাগিল সেইকাৰণে অটো এখন ঠিক কৰি অটোতে গৈ আছোঁ এতিয়া মেখেলা উজোৱা চিৰি পাইছোঁ বলক মেখেলা উজোৱা চিৰি কিয় বনাইছিলে কমেণ্ট কৰিবচোন চাওঁ নহয় কোনে কোনে কমেণ্ট সেই বগলা মন্দিৰ গেটখন দেখিছেনে সেই ওপৰৰ ফালে উঠি গ'লে আমি বগলা মন্দিৰটো পাওঁ আৰু বগলা মন্দিৰৰ পৰা এনেকৈ নামি আহি কিনে আপোনালোকে দেখা পাব এইফালে মেখেলা উজোৱা চিৰি এইফালে চাওক কিন্তু মই এইফালে নামি নাযাওঁ কাৰণ মোৰ ইমান শক্তি নাই ইমান গৰমত ঘূৰি ঘূৰি মানে অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে আজি মই চিৰি দি নামি নাযাওঁ জাষ্ট চাব আহিছোঁ আৰু আপোনালোককো দেখুৱালোঁ বাৰু আৰু আপোনালোকে জানেই বাৰু নৰকাসুৰে কাৰ কাৰণে বনাইছিলে চিৰিকেইটা তো এইটোৱে উঠি উঠি মেইন যিখন দুৱাৰ আছে মানে কামাখ্যা মন্দিৰলৈ যোৱা মেইন দুৱাৰ এইফালেহে এতিয়াহে ৰাস্তা হ'ল আগতে যিটো আছিলে এই চিৰি দি উঠি উঠি যাব লাগে বহুত গৰম লাগিছে ইমান ৰ'দ দিছে মানে কি হ'ল মা কামটো কৰি দিলা নেকি তুমি ইয়াতে ৰখি কিনে নাই লেডিজ টয়লেটত চলো ওপৰ চলতে হে আজি মাক মানে ওপৰ তল ঘূৰাই আছো না কেনেকুৱা ওপৰ তল ঘূৰি ঘূৰি কেনেকুৱা লাগিছে কাৰণ মা যিহেতু মোক এৰি কিনে বাৰ্থডে দিনা যাব গাঁও কালী পূজাত গতিকে মাৰ লগত আজি মই প্ৰি বাৰ্থডে চেলিব্ৰেশ্যন কৰি আছোঁ কামাখ্যা মন্দিৰত আৰু এইফালে দেখা পাইছেনে আহি আহি মই কি পালোঁ মামাৰ ইণ্ডাষ্ট্ৰি বোলে মামাৰ ইণ্ডাষ্ট্ৰি পাইছে বোলে অঁ তো এইটো ৱেষ্ট মেনেজমেণ্ট বলকচোন চাই আহোঁ পাইছেনে সেইবিলাক বটলবিলাক আনি আনি থ'লে ডাষ্টবিনৰ পৰা যিমান আৱৰ্জনা আছে কামাখ্যা মন্দিৰৰ আনি আনি ইয়াতে থয় আৰু এইবিলাক কিবা কৰে মই গম নাপাওঁ কি কৰেনো দাদা এইবিলাক আমি ইয়াতে হাইড্ৰলিক প্ৰেছাৰ টেষ্ট দি পেলাই আমি এইবিলাক চব আকৌ কোম্পানীত পঠোৱা হয় ইয়াৰ পৰা ৰিচাইকেল আকৌ নতুনকৈ বনায় বটলে বনায় বটল ইয়াত পেট বটলৰ পৰা পেট বটলেই হয়তো সম্ভৱ আৰু এই ফুলবিলাক যে আনিছে ফুলবিলাক আমি তাৰমানে মন্দিৰৰ পৰা যিবিলাক ফুল আহে ইয়াতে আমি ইয়াতে ছেগ্ৰিগেশ্যন কৰি পেলাই আমি ইয়াতে ভাল ফুলবিলাক ধূপকাঠিৰ কাৰণে ব্যৱহাৰ কৰোঁ মানে বেয়া ফুলৰ পৰা আপোনালোকে সাৰ বনায় আৰু ভাল ফুলখিনিৰ পৰা আৰু এই বেয়া বটলবিলাক আকৌ সেই কোম্পানীত পঠাই দিব ৰিচাইকেল কৰিব তো ইয়াতে এনেকৈ দেখা পাইছে এইবোৰ মেচিনত ধূপকাঠিবিলাক বনোৱা হয় এইবিলাক তো ইয়াতে এইবিলাক এইয়া এনেকুৱা ধূপবিলাক এই ফুলৰ পৰাই হয় বুজি পালা সেইকাৰণে সুগন্ধ গন্ধ সাৰ বনাই মোটামুটি এমাহ মানৰ পিছত এইবিলাক আকৌ সাৰ ইয়াতে সাৰ বনাই বেয়া ফুলখিনিৰ আৰু ন বেয়া ফুল আৰু শাক পাচলিৰ যিবিলাক ইয়ে হয় শাক পাচলি পচি যোৱা আৰু ন মানে হেৰিৰ পৰা যিবিলাক চাহ দোকান আছে বা আমাৰ মন্দিৰত যিবিলাক মানে গেষ্ট হাউচৰ পৰা যিবিলাক মানে পাচলিৰ বাকলি চাকলি যিবিলাক ওলায় সেইবিলাকৰ পৰা তো এইবিলাক ফুলবিলাকতো বেয়া হৈছে ন তো এইবিলাকৰ পৰা সাৰ বনোৱা হয় সেইটো দাদা কামাখ্যা মন্দিৰ ইমানবাৰ আহিছোঁ কিন্তু এইবিলাক চাইড অহা নাযায় কিন্তু আজি ভাল লাগিছে গম পালোঁ যে কি কৰে পেলনীয়া জাবৰ জোথৰবিলাক তোমাৰ মই ভিডিঅ' চাই থাকোঁ কেনেকুৱা লাগে ভাল লাগে আমাৰ মায়ে হাঁহি থাকে ইফালে দেখা পালে শ্মশান কালী মাক সেৱা কৰি ল'লোঁ আৰু মেখেলা উজোৱা চিৰি দি এদিন উঠি আহিম নামিও যাম কিন্তু আজি নাযাওঁ দিয়ক আৰু আজি আমাৰ এনাৰ্জি নাই আৰু এইখনে মেইন দুৱাৰ যিখন দুৱাৰ মানে আগতে কামাখ্যা দৰ্শন কৰিছিলে মানুহে ক'ত আৰু মানুহে আৰু চিৰি উঠি উঠি আহিব হয়নে নহয় সেইটোৱে আৰু পাৰ্মিশ্যন ল'ব লগা নাই বিন্দাছ প্ৰাচীন যুগৰ গেটেৰে সোমাই তোমাৰ কেনেকুৱা লাগিছে বঢ়িয়া লাগছে দে
76 step ahead. যাবাৰ বিনা পাৰি ৰ'ব কামাখ্যা মন্দিৰত আহি এটা ইম্পৰ্টেণ্ট কথা গম পালোঁ কথাটো হ'ল ইয়াত এটা কৰিডৰ বনাব কামাখ্যা মন্দিৰত ডাঙৰ কৰিডৰ আৰু এই হেল্থ চেণ্টাৰটো যে দেখিছে সেইটো ভাঙি দিয়া হ'ব মানে গোটেই মানে হাবি জাবি যিমান যি আছে সেইবিলাক ভাঙি দিব ভালকৈ বেলেগত বনাব বেলেগ ঠাইত বনাব কিন্তু মাজতে সোমাওঁতে যে এইবিলাক বিল্ডিং পায় কিবা পায় সেইবিলাক ভাঙি ধুনীয়া ডাঙৰ এটা কৰিডৰ বনোৱা হ'ব ঠিক এনেদৰে গোটেই কমপ্লিটটো চোৱা নহ'ল বাৰু শেষ নহ'ল বহুত এৰিয়া আছে ন চবতে যোৱা নহ'ল একেদিনাই নহয় বাৰু ইমান ডাঙৰ এৰিয়া ইমান ডাঙৰ মানে হেৰি ক'ত হ'ব আৰু যিখিনি পাৰোঁ আজি ফুৰিলোঁ আৰু মা আৰু মই আৰু বহুত নেদেখা জেগাও আজি দেখা পালোঁ কাৰণ আহোঁ অকল কামাখ্যা দৰ্শন কৰি গুচি যাওঁ কিন্তু সেইটো চাইড যিটো চাইড এই মেখেলা উজা চিৰিবিলাক যোৱাই নাযায় ন ওলা আৰু লাগে তোৰ বোলে কিবা লাগি আছে টয়লেট যা যা এতেহে নালগে যা মই কৈছো নালগে যা তো পাৰ্কিং এৰিয়াত টয়লেট আছে সেইকাৰণে মাক এতে লৈছোঁ বাপৰে বহু খলপীয়া যান বাহন আস্থান হয় দিয়ক কেইখন গাড়ী ৰাখিব পাৰি মই গনা নহ'ল নহয় এইবাৰ আহিলে গণবা লাগিব আৰু এইফালে দেখা পাইছে ফৰেনাৰো আহিছে অষ্ট্ৰেলিয়া আমেৰিকাৰ মানুহ আহে কিন্তু আমি পৰ্যটনস্থলীত পৰ্যটন নাহিলে কোন আহিব ইয়াতে মই গম পালোঁ কথা এটা ইয়াত বোলে বেবী কেয়াৰ ৰুমো আছে আৰু ছিনিয়ৰ চিটিজেন ৰুমো আছে মানে মায়ে বাথৰুমত যোৱাৰ কাৰণে গম পালোঁ এৰিয়াত মই লগ পাই গ'লোঁ মোৰ ভিডিঅ' চাই বহুত ভাল পায় বোলে বায়ে ভাল লাগে তেওঁলোক ঘৰমুৱা হ'ল আমিও ঘৰমুৱা হওঁ ঘূৰিলোঁ দিয়ক ঠিকছে আৰু ভিডিঅ'টো লাম্বাই হৈ গ'ল বাৰু ঘৰত যাওঁ অৱস্থা বেয়া ঘূৰি ঘূৰি কেনে লাগিল আজি দিনটো ঘূৰি সেইকাৰণে কাৰণ যিহেতু বাৰ্থডে দিনাখন মানে মা মই একেলগে নাথাকিব পাৰোঁ কাৰণ মা গাঁৱত যাব কৈছোঁৱে আমাৰ কালী পূজা আছে কালী পূজাত মা যাব আৰু মোৰ পৰীক্ষা মানে হোৱা নোহোৱা চান্সেছ মানে আছে সেইকাৰণে মানে কনফাৰ্ম হোৱা নাই বাৰ্থডেত কি হয় সেইকাৰণে মা আৰু মই আজি মাৰ ওচৰত আহিলোঁ গতিকে কামাখ্যা মাই আপোনালোককো ভালে ৰাখক সুস্থ সবল কৰি ৰাখক আৰু যাতে আমাকো ৰাখে সেয়ে কামনা কৰিলোঁ